জাগিৰোডত অবৈধভাৱে পাহাৰ খনন নখোলা বন বিষয়া কাৰ্যালয় বিষয়া কৰ্মচাৰী কিন্তু নিমাত জাগিৰোডৰ ভোমৰাগুৰিত অবৈধ পাহাৰ খনন একাংশ দুষ্ট চক্ৰই বন বিভাগক মেনেজ কৰি চলাইছে পাহাৰৰ ৰঙা মাটিৰ খনন কাৰ্য নখোলা বন বিষয়া কাৰ্যালয়ৰ অধীনস্থ এই পাহাৰ খননৰ ফলত বিপদ মাতিছে অঞ্চলটোৰ জনসাধাৰণৰ পাহাৰ খনন কৰাৰ ফলত পাহাৰৰ প্ৰকাণ্ড শিল বাগৰি পৰিছে অঞ্চলটোৰ আৱাসগৃহৰ চৌহদত যাৰ ফলত এতিয়া শংকিত হৈ পৰিছে অঞ্চলটোৰ জনসাধাৰণ ঘৰৰ চৌহদত কণ শিশুৱে খেলি থকাৰ সময়ত প্ৰকাণ্ড শিল বাগৰি পৰাৰ আশংকাত ভুগিছে জনসাধাৰণ পাহাৰ খননৰ শিল বাগৰি আহি ঘৰৰ বেৰত পৰাত ঘৰৰ বেৰতো মেলিছে ফাট বন বিভাগৰ লগত গোপন মিটাৰেলেৰে এছাম দুষ্ট চক্ৰই চলাই গৈছে পাহাৰৰ ৰঙা মাটি খননৰ কাৰ্য ইমান মাটি ছাতি খান্দি আছে ইমান ডাঙৰ শিল বাগৰি আহি আছে এয়া যোৱাকালি সন্ধিয়া মাটি খান্দি থাকোঁতে শিল বাগৰি আহোঁতে আমাৰ পিছফালে ঘৰত ৱালৰ খুন্দা খালে কি শব্দ হৈছে বুলি মই চাব যাওঁতে দেখিলোঁ যে ৱালৰ পৰা খুন্দা লাগি ৱাল পুৰা হেৰি হৈ গৈছেগৈ ফাটি গৈছেগৈ আমাৰ এই পোৱালি ছোৱালী খেলি থাকে অলপ অসুবিধা হয় অলপ চাব লাগে সিহঁতে বন বিভাগ জনাইছোঁ কৈছোঁ আহিছে চাইছে অলপ হেৰি কৰিলে ভাল আৰু সিহঁতে বুজি পালে ভাল লাগে আমাৰ পোৱালি ছোৱালী থকা অলপ প্ৰব্লেম হয় আৰু দিনে ৰাতি পুৰা মাটি খান্দি থাকে আগতো আহিছে বাগৰি ডাঙৰ মাটি বাগৰি আহি থাকে শিল চিল বাগৰি আহি আছে আগতো জনাইছে দেউতাই কৈছে অলপ মানে ইমান হেৰি কৰা নাছিলে সেইটো কাৰণে মানে অলপ হেৰিকে কৰা হ'ল আৰু অলপ বুজি পালে ভাল লাগে আৰু জাগিৰোডৰ পৰা অজিত কুমাৰ বৰদলৈৰ ৰিপৰ্ট বাৰ্তা 365